हेलो गाइस वेलकम बैक टू माय ভিডিও। আশা করি ভালে আছে সুস্থ আছে। তো আজি আছে আমাৰ খানা। তো মোৰ লগত আছে মজিবৰ আছে, ৰীতি আছে, ৰাহুল আছে, তো গোটেই কেইজন আছে। তো আমি এতিয়া আনিবলৈ গৈ আছো, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া তো গাইস আমি ফাইনালি আহিলো আমাৰ হাঁহ আনিবলৈ, মানে হাঁহৰ জায়গাটো আহিলো। তো আপোনালোকক দেখাইছো কি হাঁহ লৈ আছো। তো গাইস এই দুটা মাতা, এইটো মোৰ মজিবৰ ভাল হৈ আছে মাতা, এইটো মোৰ বাইদেউ আৰু এইফালে এইটো এটা মাতা। নাম বুজা দিছে না? বুজান। তো গাইস এতিয়া মোৰ আলোচনাটো হৈছে পইচা হাতটো বান্ধি ল'ব। এই পইচা মানে শুনি আছে মজিবৰ মানে হাতটো বান্ধি আছে। তো গাইস হালদা লৈ ললো। এতিয়া আমি আকৌ ঘৰত যাই লগ পাইছো আপোনালোকক। তো গাইস ফাইনেলি আমি হাঁহ কিনি বজাৰ কৰি চব লৈ আহিলো। তো আমি এতিয়া বিল্ডিঙৰ ওপৰত খানাটো আজি ইয়াতে হ'ব। চ' আমাৰ খানাটো ইয়াতে হ'ব আজি। চ' চব আছে ইয়াতে ধুনীয়াকৈ, ধুনীয়া প্লেচ। এইফালেও তো আমি আনিছো আজি চাৰিওফালে এইফালে মছলা আছে আমাৰ, আলু, পেষ্ট, জলকীয়া, আৰু এইফালে আমাৰ চাউলটো আছে গাইছ, জাহা চাউল, 1 নম্বৰ জাহা গাইছ। এইফালে তেল আছে, মছলা আছে, যি লাগে চব আছে। আমাৰ যোৱাহাত জুই ধৰা আৰম্ভ হৈ গৈছে। তো এতিয়া আমাৰ কাম হ'ব, হাঁহটো যাব লাগে। তো হাঁহ যোৱা কামটো আমাৰ আৰম্ভ হ'ব এতিয়া। তো এইফালে আমাৰ মজিবৰ ভাই লাগি আছে, মজিবৰ ভাই লাগি আছে। এইফালে দচেও আছে, দচে কামখিনি কৰিছে দেই, দচে গোটাই কৰিছে। আৰু বাকী কেইটা খালি বহা, সেইকেইটা খালি বহি আছে, কাম নাই সিহঁতৰ। বেয়াকৈ চলি আছে ধুনীয়াকৈ। এইফালে অলপমান দেৰিও হৈ আছে, মানে ৰাতিও হৈ আছে। ইয়াতে কামখিনি কৰা নাই, চব ফোনত বিজি তাৰমানে চব। হ'ব লাহে লাহে হৈ থাকিব, টেনচন নাই। কৰিব লাগে, হ'ব লাগে, খাব লাগে বাছ। তো এইফালে আমাৰ হাঁহ যোৱা কামটো আৰম্ভ হৈ গৈছে। হাঁহ যোৱা কামটো অকলে আমাৰ ৰাহুল ভাই কৰি আছে। ৰাহুল ভাই একো নাই, কৰা সোনকালে খাব লাগে, যাব লাগে বাছ, ধুনীয়াকৈ কৰা। এইফালে ৰিকি আৰু ৰাহুল ভাই চব্জি গোটা কামটো আৰম্ভ কৰি দিছে, দুজনে ধুনীয়াকৈ কৰি আছে। এইফালে আমাৰ চাহটো আহি গৈছে গাইছ। পিঠা শেষে হ'ল চব, বুলিহে পিঠা দিয়া পিঠা নেকি পিঠা নাপাদে ডাইৰেক্ট স্বৰ্গ পঠাই দিম পিঠা নানামো। হেপী বিহু গাইজ, হেপী বিহু। কামটো চলি আছে চাইডে, কাটা কামটো আৰম্ভ কৰিছে। বাকী আলু পেষ্ট যি কুটিব লগা আছিলে কুটি দিলে, অলপ কাম বাকী আছে আৰু সেইখিনি কৰিলে তাৰপিছত আঞ্জাখন বহাই দিয়া হ'ব। আপোনাৰ চাই থাকিব ভিডিঅ'টো একেলগে। আমাৰ এইফালে হাঁহটো কটা আৰম্ভ কৰি দিছে, মানে হাঁহটো কুটি আছে, আপোনালোকক দেখাইছো। হয় এইটো ৰাহুল ভাই ঘাঁহ কাটি আছে, সকলো কষ্ট কৰি আছে গোটেইখিনি। বাকী এইবিলাক চব ঠিকাদাৰ টাইপ বহি আছে, বেলেগ কাম নাই আকৌ, খালি বহা মোবাইল চোৱা। এইফালে দুটা খালি মোবাইল, আৰু এইফালে দুটা আছে। আলু পেষ্ট কুটি আছে অকলে। আজি তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা খানা খাই? মানে ভালে আৰু মই মানে এইকেইটা কাম বেছি ভাল পাওঁ, কুকিংটো, চ' ভালে লাগি আছে। চ' গাইজ আমাৰ গোটেইখিনি কাম বঢ়িয়াকৈ হৈ আছে, ধুনীয়াকৈ চব লাগি আছে এফালৰ পৰা কামৰ কাৰণে। আমি তলত নামি গৈছো, উঠি আছো, সেইকাৰণে তোক দিছো ভালকে এইবিলাক বেয়া কাম কৰা নাই বুলি কৈছে। জিম করলে বডি দেখালে কি হবো? দাম হলো চাই আমাৰ ল'ৰা বৈ দিয়া হ'ল ইয়াতে। মুজিবৰ ভাই আমাৰ ৰান্ধনী, আমাৰ আজিৰ এই খানাটোৰ আয়োজক, আজিৰ এই খানাটোৰ আয়োজক, উদ্বোধক
গোটাই পৰিচালক আমাৰ মুজিবৰ ভাই। চ' সকলো কামৰ দায়িত্ব মেইন মুৰব্বী মুজিবৰ ভাই। তেওঁলোকৰ ঘৰতে হৈ আছে, কাইৰ ঘৰতে হৈ আছে। প্ৰথমতে মাংস বৈ দিলে মুজিবৰ ভাই। ত' খানাটো যিহেতু সিয়ে বনাব, চ' গোটেইখিনি দায়িত্ব তাকে দিয়া হৈছে। চ' তাৰ মতে বনাওক, মতে বনাওক, সিয়ে বনাওক, নিজৰ ষ্টাইলত বনাওক, খাব কথা নাই, খালি ভাল হ'ব লাগে। মাংস বহি দিয়ে নেকি সৰু মাংস নহয় ভাল মছলা দিছে মাথা বেয়া আছে নেকি থাকে নিমখ মাৰি মাংসটো পানীত হেৰি উলিলো বৰ জানাটো কোনে জানবে প্ৰথমতে ই দিব মুজিবলে নিমখ দিছে। প্ৰথমতে নিমখ পানীত উলিলো এতিয়া পানী এনে মানে মাংস মাছ গাহৰি বনাই দিম মই লাহে আকৌ গাহৰি কাটি গাইছ আমাৰ আঞ্জা আজি ৰান্ধনি মুজিবৰ ৰহমান, আমাৰ মুজিবৰ ভাই আজি ৰান্ধনি পুৰা ব্যস্ত। গোটেই কামৰ দায়িত্বখিনি তাৰ ওপৰতে আছে, গোটেইখিনি সিয়ে কৰি আছে। থেংক ইউ মুজিবৰ ভাই, আজি খানাটোৰ আয়োজনৰ কাৰণে গোটেইখিনি তই কৰি আছা কৰা পিচটো দি দিলে। এনেকুৱা আঞ্জা বনোৱা দেখা নাই প্ৰথমতে, তো আজি ফাৰ্ষ্ট টাইম দেখা পালো এনেকৈ। আগে মাংস বহাই দিছে, তাৰপিছত নিমখ, তাৰপিছত পিঁয়াজ। তো কি হয় ক'ব নোৱাৰো, যদি আঞ্জা ভাল নহয় পইচা ঘূৰি দিব লাগিব। 200 টকা ঘূৰি দিব লাগিব। ৰাতি ঠাণ্ডাত ৰখি আছো গাইছ, যদি আঞ্জাৰ কিবা কমপ্লেইন আহে ডিচকাউণ্ট জ্বলাই দি দচিয়া মানে আদা ৰহুন খুন্দি আছে। বহুত বেয়াকৈ আহিছে, আপোনালোকে দেখাব পাৰে। এইবিলাক নিয়াৰ গাইছ বহুত বেয়াকৈ আহিছে। তাৰমানে আমাৰ জ্বালাটো দিলে ৰংগুৰা জ্বালা। চ' গাইছ এইবাৰ তেলটো দি দিব আমাৰ। তো তেলটো মজিব ৰমাই দি দিলে, তেলটো গোটেই নালাগে, আদা আলি হৈ যাব। তো এইবাৰ আদা ৰহুনৰ পেষ্টটো দি দিলে ধুনীয়াকৈ। তো লাগি থকা দোষ ৰাহুল ভাই দে ৰাহুল ভাই, লাৰা তো কামখিনি আমাৰ ধুনীয়াকৈ হৈ আছে। ভাতকেইটা বহা হৈ গৈছে। এতিয়া আঞ্জাখন হ'লে আমাৰ খাৱাৰ কামটো আৰম্ভ হৈ যাব। এইফালে খৰিও আহি পাইছে। খাবি দিয়ে ডিম দিয়ে এনেও আমাৰ বোৱা নৰা খাবা। টাইম পাৰ হৈ গৈছে খাৱা টাইম। বাৰ পাই খাৱা টাইম পাৰ হৈ গৈছে, নৰা খাবা। আমাৰ তাই কি বেছি আমাৰ আঞ্জাখন হৈ গ'ল আজিৰ। এইখনে আঞ্জা ফাইনেল লুক গাইছ, ধুনীয়া লাগিছে। সোৱাদত কিন্তু বঢ়িয়া আছে, টেষ্টি। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। তো গাইছ আমাৰ এই খানাটোৰ আজিৰ শেষৰ আঞ্জা শব্দ, মানে আমাৰ জুবিন দাই কৈছিল পাপৰ নহয় শব্দ। তো সেই পাপৰটো আমি আজি আনিছোঁ। তো এইখন আমাৰ লাষ্ট। চ' গাইছ ফাইনেলি আমাৰ গোটেইখিনি কাম হৈ গ'ল। পাপৰবোৰো হৈ গ'ল, ভাত বনোৱা হৈ গ'ল, আঞ্জা বনোৱা হৈ গ'ল। এতিয়া খালি খাব লাগে। ৰাতিও বহুত হ'ল, প্ৰায় আমাৰ 1:30 বাজিলে। 1:30 বাজি গ'ল। চ' এতিয়া সোনকালে খাই দি ঘৰে যাব লাগে, যিহেতু ৰাতিও বহুত হৈছে। চ' সকলোৱে বঢ়িয়াকৈ বহি গৈছে, ধুনীয়াকৈ বহি গৈছে। এতিয়া নেমু কাটি আছে মুজিবৰে, বাইগনেতো বহি গৈছে। বিলৰ কামটো আমি আৰম্ভ কৰি দিছোঁ। ভাতটো দিছে ৰাহুল ভাই আৰু আঞ্জাটো মই দি আছোঁ।
যিহেতু মই ডাঙৰ মুৰব্বী, তো সেইকাৰণে আঞ্জাটো মই দায়িত্ব লৈছোঁ ভগৱাৰ। সেঠন তোরে কি ভাই কেন লাগছি মজা আছে রাহুল কি চুম্বা লাগছে গেলা বাবু আর কি রব্বিল বাপা সো গাইজ ফাইনেলি আমাৰ খাওয়া লোৱাটো হৈ গ'ল, এতিয়া আমি ঘৰে ঘৰে যাওঁ। সো গাইজ আজি ভিডিঅ' আপোনালোকে আছিল, যদি ভিডিঅ'টো ভাল পালে তেনে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।